ইমাৰ্জেঞ্চি ফাণ্ড কিমান জৰুৰী হয় সেইটো বস্তু লকডাউনৰ সময়ত হয়তো ম্যাক্সিমাম মানুহে বুজিব পাৰিছে। মোৰ এজন ফ্ৰেণ্ডৰ এটা ষ্টৰীৰ সৈতে কথাটো বুজিবলৈ চেষ্টা কৰিম। মোৰ এজন ফ্ৰেণ্ডে অসমৰ বাহিৰত জব কৰে আৰু লকডাউনৰ সময়ত যেতিয়া সব অফিচ বন্ধ হৈ গৈছিল তেতিয়া তাৰ স্যালাৰিও বন্ধ হৈ গৈছিল আৰু তেতিয়া তাৰ জমা হিচাপে মাত্ৰ 20,000 টকা তাৰ সেভিংস একাউণ্টত জমা আছিল আৰু মাত্ৰ 2 মাহৰ ভিতৰত তাৰ গোটেইখিনি সেভিংস খতম হৈ গৈছিল আৰু তেতিয়া সি তাত সাৰ্ভাইভ কৰিবলৈ বহুত টান হৈ পৰিছিল আৰু তেতিয়া সি কি কৰিব সি তাৰ ফ্যামিলি আৰু ফ্ৰেণ্ডছৰ পৰা টকা বিচাৰিব লগা হৈছিল আৰু তাৰ ঘৰৰ মানুহে ঘৰৰ পৰা টকা পঠালেহে সি তাত খাব পাৰিছিল। তো যদিও সি ইমান দিনে এটা ডিসেন্ট স্যালাৰি পাই আছিল তথাপিও মাত্ৰ 2-3 মাহ স্যালাৰি নাপাওতেই তাৰ এনেকুৱা সিচুৱেশ্যন ফেস কৰাৰ নাম্বাৰ 1 ৰিজনটো হ'ল তাৰ হাতত কোনো ধৰণৰ ইমাৰ্জেঞ্চি ফাণ্ড নাছিল আৰু সি কোনো ধৰণৰ ফাইনান্সিয়েল প্ল্যান কৰা নাছিল। তো আই এম শিওৰ কি এতিয়া হয়তো সি নিশ্চয় বুজিব পাৰিছে যে ইমাৰ্জেঞ্চি ফাণ্ড আসলতে কিয় বহুত জৰুৰী হয় আৰু যদিও বুজি পোৱা নাই তথাপিও আজিৰ এই ভিডিঅটো চালে নিশ্চয় বুজিব পাৰিব কাৰণ আজিৰ এই ভিডিঅত একদম সহজতে বুজিবলৈ চেষ্টা কৰিম যে ইমাৰ্জেঞ্চি ফাণ্ড আসলতে কি হয় আৰু ইমাৰ্জেঞ্চি ফাণ্ড আমাৰ সবৰ কাৰণে কিয় বহুত জৰুৰী হয় আৰু ইমাৰ্জেঞ্চি ফাণ্ডৰ টকাখিনি আসলতে ক'ত জমা ৰাখিব লাগে। তাৰ আগতে বলক ভিডিঅটো আৰম্ভ কৰি লওঁ। তো নমস্কাৰ বন্ধুসকল, বিগ বুল ডিজিটেলৰ আৰু এটা নতুন ভিডিঅত মই ৰবি আপোনালোক সকলোকে স্বাগতম জনাইছো। তো বলক প্ৰথমতে বুজি লওঁ যে ইমাৰ্জেঞ্চি ফাণ্ড মানে আসলতে কি হয়। তো একদম সহজতে ক'বলৈ গ'লে ইমাৰ্জেঞ্চি ফাণ্ড এনেকুৱা এটা ফাণ্ড হয় যেটো আমাৰ ইমাৰ্জেঞ্চিৰ সময়ত কামত আহে। তো ইয়াত ইমাৰ্জেঞ্চি মানে এনেকুৱা ইমাৰ্জেঞ্চি নহয় যে অহা মাহত আপোনাৰ গাৰ্লফ্ৰেণ্ড বা আপোনাৰ ৱাইফৰ বাৰ্থডে আহি আছে, তাইক গিফট কৰিবলৈ বা তাইৰ কাৰণে কিবা কিবি কিনিবলৈ বহুত টকাৰ প্ৰয়োজন হয়, তেনেকুৱা টাইপৰ ইমাৰ্জেঞ্চি নহয়। এটো ফাণ্ড কেৱল তেনেকুৱা ইমাৰ্জেঞ্চিৰ কাৰণে হয় যেটো আপুনি প্ল্যান কৰি ৰখা নাই বা আনএক্সপেক্টেড ডাঙৰ কিবা এটা এমাউণ্টৰ য'ত প্ৰয়োজন হয়। ফৰ এক্সাম্পল হঠাৎ আপোনাৰ বা আপোনাৰ ফ্যামিলিৰ কাৰোবাৰ ডাঙৰ কিবা এটা বেমাৰ হৈ গ'ল য'ত বহুত টকাৰ প্ৰয়োজন হয়, হঠাৎ আপোনাৰ কিবা এটা এক্সিডেন্ট হৈ গ'ল বা আপোনাৰ জব গুচি গ'ল বা এনেকুৱা টাইপৰ কিবা এটা এক্সিডেন্ট হৈ গ'ল যাৰ কাৰণে আপুনি আগৰ পৰা প্ৰিপেয়াৰ্ড নাছিল আৰু তাত যিমান টকা খৰচ কৰিব লাগে সেইটো আপোনাৰ কাৰণে বহুত জৰুৰী হয়। তো এনেকুৱা ইমাৰ্জেঞ্চি বা এনেকুৱা এক্সিডেন্টৰ কাৰণে যেটো ফাণ্ড আমি সেভ কৰি ৰাখো তাকে কোৱা হয় ইমাৰ্জেঞ্চি ফাণ্ড। তো এতিয়া হয়তো বহুতেই ভাবিবও পাৰে যে ইমাৰ্জেঞ্চি ফাণ্ডটো কিয় সেপাৰেটলি ৰাখিব লাগে, কিয় এক্সট্ৰাকে ৰাখিব লাগে। মোৰ হাতত অলৰেডি বহুত টকা আছে যিখিনি মই বেলেগ বেলেগ বস্তুত বা বেলেগ বেলেগ এছেটত ইনভেষ্ট কৰি ৰাখিছো, তো সেইখিনিতো মই ইমাৰ্জেঞ্চিৰ সময়ত ইউজ কৰিব পাৰিম। তো ইমাৰ্জেঞ্চি ফাণ্ড বনোৱাৰ আগত সদায় দুটা কথা মনত ৰাখিব। নাম্বাৰ 1 হ'ল লিকুইডিটি। আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ডটো সদায় লিকুইড হোৱা উচিত। ধৰি লওক আপুনি আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ডৰ টকাখিনি ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ড বা ৰিয়েল এষ্টেটত ইনভেষ্ট কৰি ৰাখিছে। তো হঠাৎ যেতিয়া আপোনাৰ কিবা এটা ইমাৰ্জেঞ্চি আহিব তেতিয়া আপুনি তাৰ পৰা টকাখিনি উইথড্ৰ কৰাত বহুত টাইম লাগিব। তাৰ পৰা আপুনি লগে লগে টকাখিনি উইথড্ৰ কৰিব নোৱাৰে, যাৰ কাৰণে অকমান টাইম লাগিব। হেতু কাৰণে আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ড সদায় লিকুইড হোৱা উচিত। নাম্বাৰ 2 হ'ল আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ডটো নন ভলেটিলিটি হ'ব লাগিব। ধৰি লওক আপুনি আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ডৰ 1 লাখ টকা ষ্টক মাৰ্কেটত ইনভেষ্ট কৰি ৰাখিছে আৰু যেতিয়া আপোনাৰ ইমাৰ্জেঞ্চি আহিল তেতিয়া আপোনাৰ সেই 1 লাখ টকাৰ ভ্যালু 50,000 হৈ গ'ল, কাৰণ আপুনি জানে যে ষ্টক মাৰ্কেট অকমান ভলেটাইল হয়। তো এটো বস্তু আপুনি আপোনাৰ ইমাৰ্জেঞ্চিৰ সময়ত এফৰ্ড কৰিব নোৱাৰে। তো এতিয়া মেইন প্ৰশ্নটো হ'ল যে ইমাৰ্জেঞ্চি ফাণ্ডত আসলতে কিমান টকা ৰখা উচিত আৰু ইমাৰ্জেঞ্চি ফাণ্ডৰ টকাখিনি আসলতে ক'ত ৰখা উচিত। তো ইমাৰ্জেঞ্চি ফাণ্ডত আপুনি আপোনাৰ মান্থলি স্যালাৰি বা মান্থলি ইনকামৰ 6 গুণ টকা আপুনি ৰাখিব পাৰে। ধৰি লওক আপোনাৰ মান্থলি স্যালাৰি বা মান্থলি ইনকাম 20,000 টকা, তেতিয়াহ'লে আপুনি আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ডত 1,20,000 টকা ৰাখিব পাৰে বা তাতকৈ অকমান বেছি টকাও ৰাখিব পাৰে। তো এতিয়া প্ৰশ্নটো হ'ল যে ইমাৰ্জেঞ্চি ফাণ্ডৰ টকাখিনি ক'ত ৰাখিব। তো আপুনি ইয়াৰ কাৰণে এটা সেপাৰেট বেংক একাউণ্ট ওপেন কৰিব আৰু তাত আপুনি আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ডৰ টকাখিনি এফডি কৰি ৰাখিব, য'ত আপুনি 6 to 7% ইন্টাৰেষ্ট ৰেট পাই থাকিব আৰু সেইখিনি টকা আপুনি যিকোনো সময়ত আপোনাৰ যিকোনো ইমাৰ্জেঞ্চিৰ সময়ত উইথড্ৰ কৰিব পাৰে। তো আপোনাৰ যেটো নৰ্মেল স্যালাৰি একাউণ্ট তাত আপুনি আপোনাৰ ইমাৰ্জেঞ্চি ফাণ্ডটো নাৰাখিব, কাৰণ তাৰ পৰা কেতিয়া আপোনাৰ টকাখিনি খৰচ হৈ যাব আপুনি নিজেই গম নাপাব। আৰু যদি এতিয়া আপোনাৰ হাতত একেলগে সিমানখিনি টকা নাই ইমাৰ্জেঞ্চি ফাণ্ডত ৰাখিবলৈ, তেতিয়াহ'লে আপুনি প্ৰতি মাহে আৰডি বা ৰেকাৰিং ডিপজিট কৰি ৰাখিব পাৰে। তেতিয়া কি হ'ব, আপোনাৰ স্যালাৰি একাউণ্টৰ পৰা প্ৰতি মাহে আপুনি সেট কৰি দিয়া এমাউণ্টখিনি এক্সট্ৰাকে সেভ হৈ থাকিব আৰু তাতো আপুনি সেভিংছ একাউণ্টতকৈ বেছি ইন্টাৰেষ্ট পাব। তো গাইজ আশা কৰো এতিয়া আপুনি নিশ্চয় বুজিব পাৰিছে যে ইমাৰ্জেঞ্চি ফাণ্ড মানে কি হয় আৰু আমাৰ সবৰ কাৰণে ইমাৰ্জেঞ্চি ফাণ্ড আসলতে কিয় বহুত জৰুৰী হয় আৰু ইমাৰ্জেঞ্চি ফাণ্ডৰ টকাখিনি আসলতে ক'ত ৰখাটো সবতকৈ বেটাৰ হয়। তো যদি ভিডিঅটো চাই ভাল লাগিছে বা ভিডিঅটোৰ পৰা কিবা শিকিব পাৰিছে তো প্লিজ এটা লাইক কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ডছ আৰু ফ্যামিলি সবৰ লগতে ভিডিঅটো শ্বেয়াৰ কৰি দিব, যাতে সবেই বুজিব পাৰে যে ইমাৰ্জেঞ্চি ফাণ্ড আমাৰ সবৰ কাৰণে কিয় বহুত জৰুৰী হয়। তো লগ পাম নেক্সট আৰু ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে। তেতিয়ালৈ ভালে থাকক, সুস্থ থাকক।